And they knew. জুবিনৰ জোনালী ঘৰত এই যে ইলেক্ট্ৰনিক গেটখন লগাই দিলে তাৰ দুদিনমান পিছত জুবিনৰ তাত মোক মাতিছিল কিবা এটা কাৰণে গৈছিল জুবিন মই অকলে বহি আছোঁ জুবিন গাৰ্গৰ জোনালীস্থিত ঘৰৰ গেটত এক আচৰিত কাণ্ড হয় জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজত থাকোঁতেই জুবিন গাৰ্গৰ জোনালীস্থিত যি ঘৰ সেই ঘৰৰ গেটত এনে এক আচৰিত কাণ্ড সংঘটিত হৈছিল যি কথা জুবিন গাৰ্গৰ বন্ধু পাৰ্থ প্ৰতিম মহন্তৰ পৰা আপোনালোকে জানিব পাৰিব জানি আচৰিত হৈ পৰিব মই পাৰ্থ প্ৰতিম মহন্তৰ সম্পূৰ্ণ ভিডিঅ'টো কিছু সময় পিছতে আপোনালোকক দেখুৱাম যিহেতু জুবিন গাৰ্গৰ লগত বহু বছৰে পৰা তেওঁ বাদ্যযন্ত্ৰ সংগী হিচাপে বহু বছৰৰ পৰা পাৰ্থ প্ৰতিম মহন্তই কাম কৰি আছে আৰু এই পাৰ্থ প্ৰতিম মহন্তই বৰ্তমান সময়ত জুবিন গাৰ্গৰ গেটৰ সন্মুখত যি ঘটনা সংঘটিত হৈছিল জুবিন গাৰ্গৰ নিজৰ ঘৰৰ যি গেটৰ যি চাবিকাঠি সেই চাবিকাঠিয়েই জুবিন গাৰ্গৰ নিজৰ হাতত নাছিল জোনালীস্থিত যিখন ঘৰ আছিল জুবিন গাৰ্গৰ সেই ঘৰৰ গেটত এখন কাৰেণ্টৰ গেট লগোৱা হৈছিল ইলেক্ট্ৰিক গেট এখন লগোৱা হৈছিল সেই ইলেক্ট্ৰিক গেটখন জুবিন গাৰ্গৰ নিজৰ মৰ্জিমতে জুবিন গাৰ্গে সেই গেটখন খোলা মেলা কৰিব পৰা নাছিল কিন্তু কিয় প্ৰশ্ন হয় কিহৰ বাবে জুবিন গাৰ্গে নিজৰ ঘৰৰ গেটখনেই তেওঁ নিজে খোলা মেলা কৰিব পৰা নাছিল তেওঁৰ হাতত সেই ৰিম'ট কণ্ট্ৰলটো নাছিল আছিল কাৰ হাতত সেই ৰিম'ট কণ্ট্ৰলটো আপোনালোকে জানি আচৰিত হৈ পৰিব জুবিন গাৰ্গে একেবাৰে বিশ্বাস কৰা জুবিন গাৰ্গে নিজৰ পৰিয়ালৰ এজন বুলি ভাবা জুবিন গাৰ্গৰ লগত বাদ্যযন্ত্ৰ সংগত কৰা যিকেইটা কালপিতে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈ নিষেধ কৰি দিলে অসমবাসী ৰাইজৰ বুকুৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল সেই কালপিত কেইটাৰ হাততেই আছিল সেই গেটখনৰ ৰিম'ট কণ্ট্ৰল জুবিন গাৰ্গৰ অনুৰাগীসকলে জুবিন গাৰ্গক লগ কৰিব আহিলে বহু সময় ঘণ্টা অপেক্ষা কৰিব লাগে যেতিয়ালৈকে সেই নৰাধম কেইটাই তেওঁলোকে যেতিয়ালৈকে ৰিম'টেৰে গেট খুলি নিদিয়ে তেতিয়ালৈকে জুবিন গাৰ্গৰ অনুৰাগীসকলে জুবিন গাৰ্গক লগ পাবৰ কাৰণে গেটৰ মুখতেই অপেক্ষা কৰিব লাগে এই কথাবোৰ কিন্তু জুবিন গাৰ্গে গম পোৱা নাছিল এই কথাবোৰ জুবিন গাৰ্গে প্ৰকৃত কথাবোৰ গম পোৱা নাছিল জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰ সংগত কৰা পাৰ্থ প্ৰতিম মহন্তয়ো এবাৰ আহি সেইদৰে গেটৰ সন্মুখতে মক্কেলৰ দৰে ৰখি থাকিবলগীয়া হৈছিল যি প্ৰিয় বন্ধু জুবিন গাৰ্গৰ বহু আপোন বন্ধু পাৰ্থ প্ৰতিম মহন্ত তেওঁৱেই মক্কেলৰ দৰে ৰখি থাকিবলগীয়া হৈছিল জুবিন গাৰ্গৰ গেটৰ সন্মুখত আৰু তাৰ পিছত যেতিয়া সেই কথাখিনি জুবিন গাৰ্গক গৈ পাৰ্থ প্ৰতিম মহন্তই জনালে যে আপোনাৰ গেটৰ সন্মুখত এনেদৰে মই ৰখি থাকিবলগীয়া হৈছে বা গেটৰ চাবিকাঠি তেওঁলোকৰ হাতত আছে তেওঁলোকৰ মৰ্জিমতেহে গেটখন খুলি দিয়ে তেওঁলোকৰ মৰ্জিমতে গেটখন বন্ধ কৰি দিয়ে বহু অনুৰাগীয়ে সেইবাবে জুবিন গাৰ্গক লগ পাবই নোৱাৰে যিহেতু জুবিন গাৰ্গৰ তাত কোনো ধনী দুখীয়া উচ্চ নীচ জুবিন গাৰ্গে সেইবোৰ একোৱেই নাভাবে সকলোকে জুবিন গাৰ্গে সমান দৃষ্টিৰে আছে আৰু তেতিয়া সেই কথাখিনি গম পোৱাৰ পিছত জুবিন গাৰ্গে কৈছিল মোৰ ঘৰৰ দুৱাৰ গেট সদায় খোলা সকলোৱে আহিব পাৰে মোক লগ কৰিব পাৰে আৰু যেতিয়া এই কথাখিনি জুবিন গাৰ্গে তেওঁলোকক সুধিছিল যিকেইজনে সেই গেটখন যি কালপিত কেইটাই সেই গেটখন কণ্ট্ৰল কৰি আছিল তেতিয়া তেওঁলোকে কৈছিল আপোনাৰ ঘৰৰ কুকুৰকেইটা যিহেতু বাহিৰলৈ ওলাই যাব সেইবাবেহে আমি গেটখন বন্ধ কৰি থওঁ এনেধৰণৰ মন্তব্য আগবঢ়াইছিল আৰু জুবিন গাৰ্গ যিহেতু একেবাৰে শিশুসুলভ স্বভাৱৰ এজন ল'ৰা সেয়া আপোনালোকে সকলোৱে গম পায় জুবিন গাৰ্গৰ শিশুসুলভ এক স্বভাৱ আছিল এই শিশুসুলভ স্বভাৱক এইদৰে তেওঁলোকে ফয়দা উঠাইছিল আচলতে জুবিন গাৰ্গক এইদৰে তেওঁলোকে পতিয়ন নিয়াইছিল এইদৰে জুবিন গাৰ্গক তেওঁলোকে ব্যৱহাৰ কৰাইছিল তেওঁলোকৰ হাতৰ মুঠিত ৰাখিবৰ কাৰণে চেষ্টা কৰিছিল অনুৰাগীৰো পৰা একাষৰীয়া কৰি জুবিন গাৰ্গক তেওঁলোকৰ হাতত মুঠিত ৰাখি এইদৰেই জুবিন গাৰ্গক তেওঁলোকে ছিংগাপুৰলৈ লৈ গৈ নিষেধ কৰি দিছিল জানি নিশ্চয় আপোনালোকে আচৰিত হৈছে আচলতে মোৰ মুখেৰে এই কথাখিনি শুনাৰ পৰা আপোনালোকে জুবিন গাৰ্গৰ যি প্ৰিয় বন্ধু পাৰ্থ প্ৰতিম মহন্তৰ মুখেদি আপোনালোকে এই কথাখিনি শুনক তেওঁ এটা পডকাষ্টত এটা ইণ্টাৰভিউত তেওঁ এই কথাখিনি বৰ্তমান সময়ত মিডিয়াৰ আগত কৈছে সঁচাকৈ ভাবিবলৈ আচৰিত হৈ যোৱা এটা কথা যিজন মানুহে দুখীয়া ধনী উচ্চ নীচ একোৱেই নাভাবিলে সকলোৰে কাৰণে দুৱাৰখন মুকলি কৰি দিলে কিন্তু তেওঁৰ গেটৰ দুৱাৰৰ চাবিয়েই তেওঁৰ হাতত নাছিল তেওঁ নিজেই কণ্ট্ৰল কৰিব পৰা নাছিল তেওঁৰ হাতৰ চাবিকাঠি তেওঁৰ হাতত দিয়া হোৱা নাছিল কিমান আচৰিত ধৰণৰ তেওঁৰ লগত থকা সেই মানুহকেইজন হ'ব পাৰে নিশ্চয় আপোনালোকে ভাবি আচৰিত হৈ পৰিছে নহয়নে আহকচোন কি কৈছে জুবিন গাৰ্গৰ লগত বাদ্যযন্ত্ৰ সংগত কৰা পাৰ্থ প্ৰতিম মহন্তই আহক আমি একেলগে শুনো এটা একদম কেঁচুৱা ল'ৰা সৰু ল'ৰা নিচিনা মানে কনভিন্স কৰিব কেনেকুৱা আহিছে জানা নাই আগত যে মানুহে কয় ঘৰত ল'ৰা ছোৱালী কান্দি আছে মোক চাইকেল লাগে লৈ গ'লে বজাৰত ললিপপ এটা কিনি দিলে সি এইটোকে চুপি ফুটি আহি যাব জুবিন গাৰ্গ তেনেকুৱা মানে ইনষ্টেণ্ট তাক তুমি পঠাই দিব পাৰা এণ্ড দে নিউ জুবিনৰ জোনালী ঘৰত এই যে ইলেক্ট্ৰনিক গেটখন লগাই দিলে তাৰ দুদিনমান পিছত জুবিনৰ তাত মোক মাতিছিল কিবা এটা কাৰণে গৈছিল জুবিন মই অকলে বহি আছোঁ গেটখন ছুইচ নাছিলতো অকল ফ্ৰম দ্য মোবাইল খুলিব পাৰা মানে তুমি আইদাৰ বৰাক ফোন কৰিব লাগিব বা সিদ্ধাৰ্থক ফোন কৰিব লাগিব বা যাৰ হাতত মোবাইল এপটো আছে তুমি মানে ময়ো যে জুবিন গাৰ্গক যাওঁ মই বাহিৰৰ মক্কেলটোত নিচা থিয় দিব লাগিব তাৰমানে
মই ফোন কৰিব লাগিব সিহঁতে মোবাইল এপটোৰ পৰাহে খুলিব পাৰে তাৰপিছত জুবিনে সেইদিনাই সিদ্ধান্ত মাতি হুলস্থুল কৰি হেৰি কৰ কৈছে অঁ জুবিন দা চুইচ লগাই দিম সেনেকৈ চলি আছে কিন্তু জুবিনে গম পালে যে মোবাইলে মই যেতিয়া কৈছোঁ তেতিয়া এটা চুইচ লগালে বাৰাণ্ডাত চুইচটো টিপিলে গেটখন খোলে আচ্ছা তাৰপিছত জুবিনে কিন্তু হি ৱাজ নট এট অল হেপী এতিয়া মোৰ ঘৰ সদায় খোলা 24 ঘণ্টা কি ক'লে জানা চবৰ কি ইণ্টাৰেষ্টিং জুচা মই কৈছোঁ জুবিন এটা একদম কেঁচুৱা ল'ৰা সৰু ল'ৰা নিচিনা মানে কনভিন্স কৰিব কেনেকুৱা ইজি জানা নাই আগত যে মানুহে কয় ঘৰত ল'ৰা ছোৱালী কান্দি আছে মোক চাইকেল লাগে লৈ গ'লে বজাৰ ললিপপ এটা কিনি দিলে সিহঁতকে চুপি ফুটি আহি যাব জুবিন গাৰ্গ তেনেকুৱা মানে ইনষ্টেণ্ট তাক তুমি পঠাই দিব পাৰা এণ্ড দে নিউ তাৰপিছত জুবিনক কি ক'লে জানা হোৱাট ৱাজ দ্য ৰিজন যিটো কাৰণে জুবিনে মাত মাৰিলে জুবিনে হে নহয় গেটখন এইটো কাৰণে কৰা ন আপোনাৰ গেটটো 24 ঘণ্টা খোলা গেটখন খোলা থাকিলে কুকুৰকেইটা ওলাই যাব গাড়ীয়ে মাৰিব চিন্তা কৰা জুবিনৰ ইমোশ্যনত খেলি দিলে জুবিনে এইটো হয় চোৱা চি দ্য কানিংনেছ